खुलुमबाय स्टुडियो दं आं रबिन बसुमतारी बाक्सा इन्सपेक्टर अफ पुलिस आइएस आ फोरोंगिरिफोरखौ लानानै सांग्रांथि मेल खुंदों। बाक्सानि कक्लाबारि चापागुरि फरायसालिमायाव बाक्सा इन्सपेक्टर अफ पुलिस आइएस आ फोरोंगिरिफोरखौ लानानै सांग्रांथि मेल खुंदों। नंगौ दिनै बाक्सा जिल्ला इन्सपेक्टर अफ पुलिसनि बानजायनायाव गुदि फरायसालि आरो गेजेर फरायसालिनि गाहाय फोरोंगिरिफोरखौ लानानै एकालब्य मडेल रेसिडेन्ट स्कुलनि मुं थिसनथायाव एडमिशन एन्ट्रेन्स एग्जामिनेशननि सांग्रांथि मेल खुंफुंदों बाक्सा इन्सपेक्टर अफ पुलिसआ कक्लाबारि चापागुरि फरायसालिनि नब्लाङाव। माबादि फरायसाफोरा बे फरायसालियाव मुं थिसन्नो हागोन, माबादि नखरनि फरायसाफोरा बे फरायसालियाव मुं थिसन्नो हागोन आरो मुं थिसन्नायाव मा नेमखान्थि थागोन बेफोरनि सायाव गुवारै फोरमायथियो बाक्सा इन्सपेक्टर अफ पुलिसनि मोहम्मद जाहिरुल इस्लाम बिथाङा। मख'जाथावदि मुं थिसनथाया थाखो 6 निफ्राय जागायगोन। लोगोसे बाक्सानि दावधारायाव थानाय फरायसालियाव गासै मोन 60 मासि थागोन आरो बेवहाय गोबां गोरिब थाखोनि फरायसाफोरा एन्ट्रेन्स आनजादाव उथ्रिसार जानानै मुं थिसन्नो हागोन। फोरोंगिरिफोरजों गुवारै सांग्रांथि मेलाव सावरायनानै इन्सपेक्टर अफ पुलिस मोहम्मद जाहिरुल इस्लाम बिथाङा दावधारायाव गोदानै लुफुंजानाय एकालब्य मडेल रेसिडेन्ट स्कुलखौ नायगिदिंहैयो आरो इयुन जोलै फरायसाफोरनो गाहाम हामलायनाय बावहरो। ओके गभर्नमेन्टर পৰা আমাৰ এটা নটিফিকেশ্যন দিছিল যে আমি একালব্য মডেল স্কুলৰ কাৰণে 60 গৰাকী ছাত্ৰ ছাত্ৰীক মানে এইবাৰ ক্লাছ 6ৰ কাৰণে এডমিশ্যন এণ্ট্ৰেন্স পাতিব লাগে। সেই এণ্ট্ৰেন্সৰ ডেটটো হ'ল অহা 30 মাৰ্চ আৰু ইয়াৰ ফৰ্ম ফিল আপ অলৰেডি ষ্টাৰ্ট হৈছে, অনলাইন ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে। আপোনাৰ 7 মাৰ্চৰ পৰা আৰম্ভ হৈছে, এইটো 17 মাৰ্চত এইটো শেষ হ'ব আৰু 21 মাৰ্চৰ পৰা আমি এডমিট ইছ্যু কৰিম আৰু অহা 30 মাৰ্চৰ 10টাৰ পৰা 12টালৈ মানে এই মেইন পৰীক্ষাখিনি হ'ব, এণ্ট্ৰেন্স পৰীক্ষাখিনি হ'ব। একালব্য মডেল স্কুল লাইক জৱাহৰ নেহৰু বিদ্যালয়, জৱাহৰ নৱোদয় বিদ্যালয়, মানে জৱাহৰ নৱোদয় বিদ্যালয়ত যেনেকুৱা ফেচিলিটি থাকে ইয়াত থকা মেলা খোৱাৰ পৰা আৰম্ভ কৰি কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি এভৰিথিং ইয়াতে সুবিধা পাব। এইটো এটা মডেল ৰেচিডেণ্টেল স্কুল হয়, এইটো একালব্য মডেল ৰেচিডেণ্টেল স্কুল আৰু আমাৰ যিটো নেক্সট নেশ্যনেল এডুকেশ্যন ছ'চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্ট নেক্সটে এইটো গোটেই এণ্টায়াৰ বস্তুখিনি চোৱা চিতা কৰে। আমাৰ ইয়াতো আমাৰ সেইটো মানে কি আমাৰ এতিয়ালৈ মানে ডিটেইলছ গাইডলাইন দিয়া নাই, কিন্তু এতিয়া কি হ'ব আমাৰ MIL-টোতো আমাৰ নিজৰ মাতৃভাষা থাকিব। মোৰ অসমীয়া থাকিলে মোৰ অসমীয়া থাকিব, মোৰ বড়ো থাকিলে মোৰ বড়ো হ'ব, বা কাৰোবাৰ বেংগলী আছে এইটো বেংগলী থাকিব। সেইটো MIL-টো নিজৰ লেংগুৱেজ ল'ব পাৰিব, MIL-ত কোনো ইছ্যু নাই। আমাৰ এই একালব্য মডেল স্কুলটো ক্লাছ 6ৰ পৰা ক্লাছ 12লৈ আছে, কিন্তু প্ৰথম যিহেতু এইবাৰ সেইকাৰণে আমি ক্লাছ 6ত এইবাৰ 60 গৰাকী এডমিশ্যন ল'ম। অহা বছৰ আকৌ 60 গৰাকী লোৱা হ'ব 6ত আৰু এই 6ৰখিনি প্ৰমোট হৈ 7 পাব। এনেকুৱাকৈ ক্লাছ 6 to 12 ক্লাছলৈ ইয়াতে চলি থাকিব। 60 গোটেইখিনি আমাৰ এতিয়ালৈ গাইডলাইন দিয়া নাই, মানে গোটেইখিনি থাকিব, ছায়েন্স থাকিব, কমাৰ্চ থাকিব, আৰ্টছ থাকিব, এইখিনি গোটেই সুবিধাখিনি ইয়াতে থাকিব। সেইটো অলপ মই স্পষ্ট কৰিব লাগিব। এইটো যোৱা 2019 চনৰ মে' মাহৰ 15 তাৰিখে মই সেই প্ৰস্তাৱটো ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছিলোঁ আমাৰ ডিৰেক্টৰ WBTBC দ্বাৰা। ইয়াত মাটি আমি দিছিলোঁ ইয়াত 50 বিঘা দাউধাৰাত। তো আমি দাউধাৰাতে হ'ব লাগে বুলি কোৱাৰ পিছত চেংচনটো দাউধাৰা হিচাপে পাইছে, কিন্তু ঠিকাদাৰসকলে টেণ্ডাৰৰ টাইমত যিটো লিখিলে মানে প্ৰাইম মিনিষ্টাৰে যোৱা 2024 চনৰ 15 তাৰিখে খৰখেদাকৈ উদ্বোধন কৰাৰ ফলত তেওঁলোকে লিখনিটো অলপ ভুল কৰিছে। কাৰণ ভেন্যুটো হ'ল দাউধাৰা, জালাটো হ'ল আমাৰ ব্লক, মানে দাউধাৰা জালা ব্লক পাৰ্ট 1 সেনেকৈ চেংচনটো আছে। গতিকে তাত লিখাত ভুল কিছু আছে, বেলেগ নাই, খালি দাউধাৰাখিনি বাদ গৈছে। জালাটো থাকিব কাৰণ জালাটো হ'ল ব্লক, জালা ব্লকৰ অন্তৰ্গত দাউধাৰাত সেইখন বিদ্যালয় চেংচন হৈছে। গতিকে এতিয়া এইটো মানে শিক্ষাবৰ্ষতে এই বিদ্যালয়খন ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰিব বুলি গম পাই ভাল পাইছোঁ। তো ইয়াৰ কাৰণে আজি ইয়াত আইএছ ডাঙৰীয়া যিখিনি ইয়াত প্ৰগ্ৰাম লৈছে খুব ধুনীয়া প্ৰগ্ৰাম হৈছে। কাৰণ আমাৰ ল'ৰা ছোৱালীৰ মাক দেউতাকে নাজানে আজিলৈকে যে এডমিশ্যন কেনেকৈ হ'ব, এপ্লাই কেনেকৈ কৰিব লাগে।
অনলাইনত কি কৰিব লাগে সেইটো অফলাইনত যাতে কৰে সেইখিনিও যাতে ৰাইজে গম পায় সেইটো কাৰণে ইয়াত কাউন্সিলিং বা কি কৰিব কয় এইটো প্ৰচাৰ কাৰ্যসূচী ইয়াত আৰম্ভ কৰিছে আমাৰ কেচি ডিগ্ৰী কলেজত তাত মই উপস্থিত থাকিব পাই ভালেই পাইছোঁ এই সজাগতাৰ জৰিয়তে আপুনি এটা ক'ব খোজে যে আচলতে যিটো জ্বালা বুলি লেখা আছে সেইটো ব্লগ অনুযায়ী লেখা আছে কিন্তু দাউধাৰাটো আচলতে দাউধাৰাহে হয় দাউধাৰাহে মানে মই প্ৰথম যেতিয়া আবেদন কৰিছিলোঁ সেই আবেদন কৰা মোৰ চিঠিও মই IS-ক দিলোঁ আৰু এতিয়া মই 2 তাৰিখত দিম অহাকালি মানে সেইটো যাতে নেটত এড্ৰেছটো ভুল নহয় আৰু আমাৰ মাজত যাতে ভুল নহয় কাৰণ জ্বালা যদিও হয় মাটিটোতো আমি দাউধাৰাতে দিছোঁ মাটি এলটমেণ্টটো 50 বিঘা আমি দাউধাৰত দিছোঁ চৰকাৰী মাটি সাধাৰণ চৰকাৰী মাটি গতিকে সেইটো জালাহৰ মানুহে কেতিয়াবা ভুল ভাবিব পাৰে দুই এজনে সকলোৰে নহয় আৰু লিখাতে দেখাৰ পিছত ভাবিব আৰু জালাহে দেখোন সেইটোতো আমাৰ তাতে হ'ব লাগিছিল সেই ভাৱটো সকলোৰে আহিব কিন্তু মূল আমাৰ চেংচনটো হৈছে দাউধাৰাত ব্লক তাতে বৰ্তমান প্ৰথমত 60 জন বুলি কৈছে A+B তাৰমানে ল'ৰা ছোৱালী প্ৰথম কোন ক্লাছৰ পৰা আৰম্ভ হ'ব এইটো এতিয়া 6ৰ পৰা আৰম্ভ হ'ব 6ৰ পৰা আপ টু 12 কিবা ষ্ট্ৰীম কেনেকুৱা হ'ব নেকি ধৰে মানে বিজ্ঞান বিভাগ বা তেনেকুৱা ষ্ট্ৰীম থাকিব এতিয়া সাধ্যতে তাৰমানে সেই ষ্ট্ৰীমবিলাকতো 12তে হৈ যায় 10ৰ পিছত গতিকে সেইটো থাকিব मोनसे गोजोनथाव खौरां बर' सावथुन नायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां खम बेसेननि गेजेरजोंनो नोंथाङा नायनो हागोन बर'नि गासै गोजाम गोदान सावथुनफोरखौ बर' सावथुन नायनो थाखाय ओंखारदों मोनसे आंगो स्ट्रीम एप बे आंगो स्ट्रीम एपखौ नोंथाङा नोंथांनि मबाइलाव डाउनल'ड खालामनानै खम बेसेनावनो बर'नि गोजाम गोदान गासै सावथुनफोरखौनो नायनो हागोन लोगोसे फैबाय थानाय समावबो बड' वेब सिरिज डकुमेन्ट्रिज बायदिफोरखौबो नोंथाङा बे आंगो स्ट्रीम एपनि गेजेरजोंनो नुनो मोनगोन बेनि अनगायैबो बर' सावथुननि दिहुनगिरिफोराबो बे आंगो स्ट्रीम एपआव गाव गावनि सावथुनखौ आपल'ड होनो थाखाय खौरां लाहरनो हागोन आरो जाय बिथांमोननि सावथुनफोरा इउट्युबाव पाब्लिश जायाखै बिथांमोनाबो बे एपआव आपल'ड होनो थाखाय खौरां लाहरनो हागोन बेनिखायनो बर' सावथुननि दिहुनगिरि बिथांमोनहा गाव गावनि सावथुनखौ बे आंगो स्ट्रीम एपआव आपल'ड होनो गोसो दंब्ला नैबे 7086320938 जानबुं नम्बराव खौरां लाहरनो हागोन